খগেনদাৰ গাড়ীখন বৰ বেয়াকৈ ফচিল, তামাম বেয়াকৈ ফচিল। কিয়নো মই হাল বাবলৈ তেওঁৰ গাড়ীখন মাতিব আহিছিলোঁ আৰু মথাউৰিৰ কাষত এটা পাৰ্কুলেশ্যনৰ গাঁত বহুত বছৰৰ পৰাই আছিল। যিহেতু সেই অংশত মাটি কোমল হৈ থকাৰ বাবে পথাৰৰ পৰা মথাউৰিলৈ উঠি অহা অৱস্থাত গাড়ীখন ফচি গ'ল। আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিব গাড়ীখন কিদৰে ফচি আছে। সেইবাবে মানুহে উঠাব নোৱাৰি এতিয়া JCB মাতি সেই গাড়ীখন ট্ৰেক্টৰখন উঠাবলৈ আহিছে। আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেদৰে ফচিছিল আৰু কেনেদৰে ফচিছিল আপোনালোকক দেখুৱাব নোৱাৰিম, কিন্তু কেনেকৈ এতিয়া এই ট্ৰেক্টৰখন উঠাব তাক আপোনালোকক সম্পূৰ্ণ মই ভিডিঅ'টো দেখুৱাবলৈ মই আহি আছোঁ। গতিকে আপোনালোকে স্কিপ নকৰি চাই থাকিব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপুনি যদি মোৰ চেনেলৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে এই প্ৰচেছটো চাই লওক কেনেকৈ ট্ৰেক্টৰখন উঠাব। লোহাৰ ৰড লগাই এতিয়া ট্ৰেক্টৰখন উঠাবলৈ চেষ্টা কৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইমানে ফচি গ'ল সম্পূৰ্ণ আগ চকা মাটিৰ তলত সোমাই গ'ল আৰু এতিয়া JCBয়ে উঠাবলৈ চেষ্টা কৰি আছে। আপোনালোকে ভিডিঅ'টো চাই থাককচোন কেনেকৈনো এই ট্ৰেক্টৰখন উঠাব। দেখিলে আচৰিত, বহুত মানুহে আহি কষ্ট কৰিছিল কিন্তু মানুহে উঠাব নোৱাৰিলে আৰু এতিয়া এইদৰে JCB সাধাৰণভাৱে টানোতে উঠি আহিলে। আৰু আপোনালোকৰ ওচৰত ক'ৰবাৰ পথাৰত এইদৰে ট্ৰেক্টৰ যদি ফচি থাকে কেনেকৈ আপোনালোকে উঠায় বা আনে কেনেকৈ উঠায়, JCB য'ত নাই সেই জেগাসমূহত কেনেকৈ ট্ৰেক্টৰখন উঠোৱা হয় তাক আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া এই ট্ৰেক্টৰখন JCBৰ সহায়ত উঠাবলগীয়া হয়। ইয়াত 50জনৰ পৰা 100জন পৰ্যন্ত মানুহ আছে, কিন্তু ইমান কষ্ট কৰি উঠাব নোৱাৰিলে। গতিকে JCB নথকা জেগাটো এইদৰে ফচিলে কেনেদৰে ট্ৰেক্টৰ উঠাব। আপোনালোকে হয়তো আগে পিছে দেখিছে যদি আপোনালোকৰ অভিজ্ঞতা আছে যদি কমেণ্ট কৰি জনাবচোন বাৰু। মই আশা ৰাখিছোঁ আপোনালোকৰ কমেণ্টৰ ওপৰত। এই ভিডিঅ'ত মোৰ ফটেজ সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু এতিয়া আন্ধাৰ হৈ আহিছে। হ'লেও আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইদৰে ট্ৰেক্টৰখন উঠালে বুলি ক'ব পাৰে। জাষ্ট চকা পিছ চকা দুটা তলত আছে আৰু এতিয়া সম্পূৰ্ণভাৱে উঠাবলৈ চেষ্টা কৰি আছে আৰু এতিয়া উঠাই দিব আৰু এইদৰে সহজভাৱে JCBয়ে ট্ৰেক্টৰখন উঠাই দিলে। আৰু ইফালে পিছ ছাইডৰ ডিছফাল তাতে খুলি ৰখা হৈছিল, সেয়াও JCBৰ সহায়ত এতিয়া উঠাবলৈ চেষ্টা কৰিব। ভিডিঅ'টো আন্ধাৰ হোৱাৰ বাবে ভালদৰে ভিডিঅ'টো ল'ব নোৱাৰিলোঁ, তাৰ বাবে মই দোষী বুলি নিজকে ক'ব খুজিছোঁ। কিয়নো মই ৰাতিপুৱা 4টা বজাৰ পৰা মই পথাৰত আহিলোঁ, কিন্তু মই ঘৰত যোৱা নাই, এই ট্ৰেক্টৰখনতে লাগি থাকিলোঁ। মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তেতিয়া জাষ্ট সৰু এটা ভিডিঅ' বনাই তাৰ পিছ মুহূৰ্তৰ পৰা এই ট্ৰেক্টৰখনতে লাগি এতিয়া JCBৰ সহায়ত এই সন্ধিয়া 6টা বজাত জাষ্ট উঠাই কমপ্লিট হৈছে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই।